ৰাম শ্ৰেষ্ঠজনে যেনেদৰে আচৰণ কৰে সাধাৰণ লোকে তাকে অনুকৰণ কৰে। ৰাম ভাল কিম্বা মন্দ কৰ্ম শ্ৰেষ্ঠজনে কৰে আদৰ্শ মানিয়া তাক সমাজেও কৰে। এয়া আছিলে গীতাৰ ৩য় অধ্যায় ২১ নম্বৰ শ্লোক। অৰ্থাৎ ২১ নম্বৰ শ্লোকটোত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বুজাইছে, হে অৰ্জুন, এইখন পৃথিৱীত তুমি মই সকলোৱে আমি মনুষ্য হিচাপে জন্ম লৈছোঁ যেতিয়া আমি কৰ্ম কৰিবই লাগিব। আৰু তুমি যে যুদ্ধ নকৰোঁ বুলি কৈছা, যুদ্ধ তুমি এই কাৰণেই কৰিব লাগিব, এই কাৰণে তুমি যুদ্ধ কৰিব লাগিব যি বিশ্ববিখ্যাত ধনুধৰ অৰ্জুনে দিগ্বিজয় কৰি অৰ্থাৎ পাশুপাত অস্ত্ৰ লাভ কৰিছিলে। সেই অৰ্জুনে যদি যুদ্ধ নকৰে তেতিয়াহ'লে কোনে যুদ্ধ কৰিব? তুমি যদি যুদ্ধ এৰি পলাবই বিচাৰিছা তেতিয়াহ'লে তুমি কিয় ইমান তপস্যাৰ যুগৰ বলেৰে কিয় তুমি পাশুপাত অস্ত্ৰ লাভ কৰিছিলা? কোনো প্ৰয়োজন নাছিলে। গতিকে আমি প্ৰত্যেকেই সমাজত শ্ৰেষ্ঠ আসনখনত বহাৰ আগতে কিন্তু পোনপ্ৰথমে আমি কি কৰিব লাগিব? সাধাৰণ মানুহখিনিৰ কাৰণে ভাবি চিন্তিহে কাম কৰিব লাগিব। কাৰণ আপুনি মই শ্ৰেষ্ঠ হিচাপে যেতিয়া আসনখন পোৱাৰ পাছত যিকোনো এটা কৰ্ম কৰিম, সেয়া লাগিলে ৰাজনীতিয়ে হওক, সেয়া লাগিলে ব্যৱসায়েই হওক, বা সেয়া লাগিলে আমাৰ পাৰিবাৰিক জীৱনৰ ঘৰ সংসাৰেই হওক, আমি যদি সাধাৰণ মানুহখিনিৰ কথা বা সাধাৰণ মানুহখিনিৰ আদৰ্শৰ বাবে কাম নকৰোঁ তেতিয়াহ'লে ভৱিষ্যতলৈ আমি কৰা বেয়া কৰ্মটোকে আমাৰ নৱপ্ৰজন্ম বা আমাৰ যি অনুজ অগ্ৰজ এই সকলোৱে কিন্তু আমাৰ কি কৰিব? আমাকে অনুকৰণ কৰিব। আমি যিটো বেয়া কৰ্ম কৰিছোঁ, শ্ৰেষ্ঠ আসনত থকাৰ পিছতো যিটো বেয়া কৰ্ম কৰি পেলালোঁ, সেই বেয়া কৰ্মটোকে ধৰ্ম বুলি মানি ল'ব। গতিকে আমি প্ৰত্যেকেই জীৱনত আগবাঢ়িবৰ কাৰণে বা আগবাঢ়িবলৈ যাওঁতে আনক দুখ ধৰি থকাতকৈ বা আনক ভুল ধৰি থকাতকৈ আমি নিজে নিজক বিশ্লেষণ কৰিব লাগিব যে মই কি ভুল কৰিছোঁ। আৰু আমি যিকোনো এটা কৰ্ম কৰিবলৈ যাওঁতে আমাৰ সহকাৰীসকলকেই হওক বা অন্যান্য ব্যক্তিসকলকেই হওক, আমি সৰু অৰ্থাৎ সাধাৰণ ব্যক্তিসকলক দোষ নধৰি আমি নিজৰ কৰ্তব্যটো নিষ্ঠা আৰু সততাৰে পালন কৰি যাব লাগিব। আৰু আমি যাতে বেয়া আদৰ্শটো নেদেখুৱাওঁ। আজি আমি নিজৰ ঘৰখনৰ ক্ষেত্ৰতে যদি আমি চাওঁ, আমাৰ যিবিলাক নেকি ঘৰৰ ক্ষেত্ৰত আমি এজন শ্ৰেষ্ঠ নাগৰিক, আমি যদি আমাৰ নিজৰ সন্তানৰ ক্ষেত্ৰত আমি এবাৰ ভাবি চাওঁ যে আমি যদি ৰাতিপুৱাই কওঁ, শুনটো ৰাতিপুৱা সোনকালে শুই উঠিবা দেই, সোনকালে উঠি সোনকালে পঢ়িব লাগিব। আৰু আমি যদি সোনকালে উঠিবলৈ কৈ পেলানি সন্তানক যদি সোনকালে উঠিবলৈ কৈ পেলাই আমি যদি 7টা-8টা বজাত উঠোঁ, তেতিয়াহ'লে সন্তানে আমাৰ কথাটো শুনিব জানো? কেতিয়াও নুশুনে। কাৰণ যিকোনো এজন ব্যক্তিয়ে অৰ্থাৎ সাধাৰণ ব্যক্তিয়ে কি কৰে? ডাঙৰ মানুহজনে কেনেকৈ কামটো কৰিছে তাক অনুকৰণ কৰে। কিন্তু ডাঙৰ মানুহজনে কৰিবলৈ ক'লে মানে কি কৰিব? তেওঁ কিন্তু নকৰে। সেইকাৰণে হিন্দীত এষাৰ শ্লোক আছে, বা হিন্দীত শ্লোক বুলি নহয়, এটা মানে কয় আৰু
ফকৰা যোজনা বুলি ক'ব লাগিব এতিয়া ক'বলৈ গ'লে ফকৰা যোজনা কয় जैसा फादर करेगा ऐसा ऐसा फॉलो करेगा जैसा फादर कहेगा ऐसा ऐसा फॉलो नहीं करेगा অৰ্থাৎ ঠিক তেনেকুৱা ধৰণে এজন লিডাৰেও বা এজন নেতায়ো এইটো কৰা সেইটো কৰা এইটো কৰা এই বুলি ক'লে কিন্তু কেতিয়াও কাম নকৰে আমি যদি নিজে কৰাৰ লগতে আমি অৰ্থাৎ আমাৰ সহকাৰীজনকো আমি আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে অট'মেটিক কামটো কৰি থাকিব কিন্তু এইটো কৰা সেইটো কৰা বুলি ক'লে কেতিয়াও নকৰিব সেইকাৰণে আৰু এটা তেনেকুৱা ধৰণে হিন্দীত আৰু এটা মানে ফকৰা যোজনা আছে जैसा लीडर करेगा ऐसा ऐसा फॉलो करेगा जैसा लीडर कहेगा ऐसा ऐसा फॉलो नहीं करेगा তো জবৰদস্ত গতিকে আমি প্ৰত্যেকেই জীৱনত সফলতাৰ দিশেৰে যেতিয়া নেকি আগবাঢ়ি যাম বা আমি উচ্চ আসনখনত যেতিয়া নেকি বহিম বা উচ্চ পদস্থটো আমি লৈ পেলাই আগবাঢ়ি যাম তেতিয়া কিন্তু আমি নিজক নিজে বিশ্লেষণ কৰিব লাগিব মই কি কৰি আছোঁ মোৰ দ্বাৰাই যাতে অন্যে কৰা ভুলটো যাতে মোৰ দ্বাৰাই কেতিয়াও নহয় গতিকে সেইকাৰণে আমি গীতাশাস্ত্ৰ পঢ়িব লাগে আৰু গীতাৰ পৰা আমি শিকিব লাগে আমি যিকোনো কৰ্ম কৰিবই লাগিব মনুষ্য হিচাপে যেতিয়া নেকি আমি এই পৃথিৱীত জন্ম লৈছোঁ আমি যিকোনো কৰ্ম কৰিব লাগিব যিকোনো কৰ্ম কৰিলেহে আমি কৰ্মই হৈছে ধৰ্ম বুলি কৈছে গতিকে কি কৰ্ম কৰা উচিত কি কৰ্ম কৰা অনুচিত ইয়া আমাক গীতাশাস্ত্ৰত দিয়া আছে এইখিনি আমি যদি ভৱিষ্যতলৈ কেতিয়াবা দ্বিতীয় অধ্যায় গীতাবোৰত আমি যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে নিশ্চয় পাম গীতাশাস্ত্ৰত এইখিনিও লিখা আছে যে এজন ব্যক্তিয়ে কি আহাৰ খাব লাগে আমি কি খাব লাগে কি খাব নালাগে কি কৰিব লাগে কি নকৰিব লাগে অৰ্থাৎ কি কৰিব লাগিব আৰু কি নকৰিব লাগিব কি কৰিলে আমি সন্মান পাম কি কৰিলে আমি অপমান পাম কি কৰিলে আমি দুখ পাম কি কৰিলে আমি সুখ পাম এই গোটেইখিনি কথা অৰ্থাৎ লিখা আছে গতিকে আমি পঢ়িব লাগিব ইয়াৰ জ্ঞান ল'বৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু ভগৱান শ্ৰীকৃষ্ণ যি লক্ষ্মীৰ প্ৰতি অৰ্থাৎ স্বয়ং জগতৰ স্বয়ং ঈশ্বৰ হোৱাৰ পাছতো কিন্তু তেওঁ কি কৰিছিলে নন্দ যশোদাৰ ঘৰত পুত্ৰ হিচাপে কি কৰিছিলে গৰু ৰাখিছিলে অৰ্থাৎ গৰু চৰাইছিলে ঠিক তেনেকুৱা ধৰণে বিভিন্ন সময়ত বিভিন্ন অৰ্থাৎ সময়ে সময়ে তেওঁ নানা ৰূপ ধাৰণ কৰি জীৱ জগতক সকলোকে দেখুৱাই থৈ গৈছে গতিকে আমি বা আপুনি মই যদি কৰ্ম নকৰোঁ তেতিয়াহ'লে আমি জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম গতিকে আজিলৈ এইখিনিৰ ওপৰতে সৰুকৈ এটা ভিডিঅ' বনালোঁ আৰু আগন্তুক আৰু ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম সদুশেষত এটাই কওঁ যদি ভিডিঅ'বোৰ চাই আপোনালোকে উৎসাহ আৰু প্ৰেৰণা পাইছে এটা লাইক এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আপুনি এটা লাইক বা এটা ছাবস্ক্ৰাইব বা এটা কমেণ্ট কৰিলে আপোনাৰ একো নাযায় কিন্তু আপুনি দিয়া সেই প্ৰেৰণাৰ পৰাই পুনশ্চবাৰ আপোনালোকৰ মাজলৈ এটা ভালকৈ ভিডিঅ' বনাবৰ কাৰণে আমি অনায়াসে প্ৰয়াস কৰিবলৈ পাৰিম ধন্যবাদ